নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰিয়ংকা বৰুৱা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাম ছাগলী মাংস আৰু আজি এটা বাৰ্থডে খাবলৈ যাম। কাৰ ক'ত বাৰ্থডে খাবলৈ যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত মই তেলত এতিয়া জিৰা দি দিছোঁ, জিৰা দি অলপ মেথি গুটি দি দিছোঁ। তাৰ পাছত মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অলপ ৰংটো ৰঙা হোৱালৈকে মই ভাজি ল'ম। ইয়াতে একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ মই, আপোনালোকেও বনাব পাৰে। আপোনালোকৰ ঘৰত খাই চাবচোন কেতিয়াবা মোৰ দৰে এনেকৈ মানে ছাগলী মাংস বনাই। মই কিন্তু খাই বিৰাটেই ভাল পাওঁ দেই মোৰ হাতৰ ছাগলী মাংস। এতিয়া পিঁয়াজখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে হালধি দি দিছোঁ, হালধিখিনি দি অলপ ভাজি লৈছোঁ। তাৰপিছত ইয়াতে নিমখ দি দিছোঁ, মই নিমখ দি অলপ লৰাই দিছোঁ। এতিয়া মই ইয়াতে ছাগলী মাংসখিনি এড কৰি দিছোঁ আৰু মাংসখিনি যিমানে ভাজিব আপুনি সিমানে খাই ভাল পাব। এখন হাতে মাংস দি আছোঁ, এখন হাতে কেমেৰা, সেইবাবে মানে ভিডিঅ' কোৱালিটিটো ভাল নাহিব পাৰে, আপোনালোকে বেয়া নাপাব দেই। আৰু এতিয়া মাংসখিনি দি পিনে মই অলপ ভাজি দিম। ভজাটো অসুবিধা হৈছে, সেইকাৰণে মই ভিডিঅ'টো অকণমান অফ কৰি ভালকৈ লৰাই ল'ম। এতিয়া ইয়াতে দি দিছোঁ মই জালুক, জলকীয়া, বগা নহৰু, আদা, মান ধনিয়া পাত আৰু লং ইলাচি, এইবোৰ চব পিচি পিনে পেষ্ট বনাই মই দি দিছোঁ ইয়াতে আৰু এইখিনি অলপ ভাজি ল'ম। মাংস আৰু তাত আলু নহ'ব কথা আছে নেকি? এতিয়া মই 3টা ডাঙৰ চাইজৰ আলু ইয়াত দি দিছোঁ, ডাঙৰ ডাঙৰকৈ পিচ কৰি। আৰু মাংসত আলু খাই মই বিৰাটেই ভাল পাওঁ, কাৰণ মাংসৰ ৰসটো আলুত সোমাই যায় ন, খাই বিৰাটেই ভাল লাগে। এইটো দি দিছোঁ মই, আপোনালোকে নিজৰ জোখ অনুযায়ী দিব। অলপ লৰাই দিছোঁ। এতিয়া ৰেড চিলি, মিট মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা চব মানে মই ইয়াতে মিক্স কৰি তাতে দি দিম। আৰু মছলা যে এনেকৈ যদি গুলি দিয়ে ন পানীত, তেতিয়া খাই বেছি ভাল লাগে। মানে ইভাগে মানে শুকানকৈ দিয়াতকৈ এনেকৈ দি খাই চাবচোন, তেতিয়া বেছি ভাল লাগে মানে। মাংস বনাই ভাত খাই মেলি অলপ দেৰি পিছতে মই যাম বাৰ্থডেটো খাবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া দেখিছে মাংসৰ পৰা তেল ওলাইছে এনেকৈ। আলু আৰু মাংস আধা সিজি গৈছে মানে। এতিয়া মই ইয়াতে পানী এড কৰিম। আপোনালোকে যিমান পৰিমাণে ইয়াত জোল খাব সিমান পৰিমাণে পানী দিব। এতিয়া কুকাৰটো বন্ধ কৰি 5টা চিটি দিয়াই দিম। ইয়াৰ লগত খাবলৈ পাপৰ পুৰি লৈছোঁ মই, আৰু মাংস এতিয়া মই আকৌ চিটি দিয়াৰ পিছত উতলাই লৈছোঁ। মানে এনেকৈ চিটি দিয়াৰ পিছত অলপ টাইম মানে উতলাই ল'লে খাবলৈ বেছি ভাল লাগে। আৰু ইয়াত টেষ্ট কৰিবৰ কাৰণে 2 পিচ লৈ লৈছোঁ, খাই চাবৰ কাৰণে কেনেকুৱানো বনিছে। আৰু অলপ উতলাই লৈছোঁ মই। এয়া চাওক, আলু সিজি গৈছে ধুনীয়াকৈ। এতিয়া খাবলৈ ৰেডি কৰিব লাগে। আপোনালোকে কিন্তু ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰাৰ লগতে মোক কমেণ্ট কৰি কি আৰু শুধৰাব লাগে কমেণ্ট কৰি জনাই যাব।
এয়া মোৰ ভাতৰ থালি ৰেডি হৈ গ'ল, এতিয়া খাবহে লাগে আৰু টেষ্ট কৰি যে চাইছিলোঁ খাবলৈ কিন্তু ভালেই হৈছে। আপোনালোকেও কেতিয়াবা বনাই খাবচোন, মই এনেকৈ বনোৱাৰ নিচিনাকৈ, খুব বেছি চিম্পুল। এতিয়া মই ভাত খাই লওঁ দেই, তাৰপিছত আকৌ বাৰ্থডে খাব যাব লাগিব। বাৰ্থডে খাব আহিম বুলি যে কৈছিলোঁ, এয়া বাৰ্থডে খাবলৈ আহি পাই গ'লোঁ। বাৰ্থডে মানে আজি ৰাজলক্ষ্মীহঁতৰ স্কুলৰ ইলিচাৰ ভাগৰ বাৰ্থডে আছিল। মই যিহেতু ৰাজলক্ষ্মীৰ লগত স্কুলতে থাকোঁ, সেইবাবে ময়ো বাৰ্থডে খাবলৈ পাই গৈছোঁ। আৰু এয়া কেক কাটিবলৈ লৈ আছে, ল'ৰা ছোৱালীবোৰে বাট চাই আছে কেতিয়াকৈ কেকটো দেখিম। এয়া হেৰি দেখি গ'ল, মুখত হাঁহি দেখিছে নাই সিহঁতৰ। আমাৰ যে ৰাজলক্ষ্মী একেবাৰে কেকটোত সোমাই দিওঁহে কৰিছে আৰু কেতিয়াকৈ খাব পাম। ৰাজলক্ষ্মীয়ে চাওকচোন কেনেকৈ মুখখন মেলি আছে, তাই যেন কেতিয়াও কেক খাই পোৱাহে নাই। ঘৰত কিন্তু যদি আনি দিওঁ নহয় তেতিয়া নাখায়, কিন্তু ইয়াত গৈ পিনি মুখখন মানে মেলি আছে কেক খাবলৈ। তেনেকৈ চাওকচোন, তাইলৈ চাই থাককচোন। দেখি হাঁহিও দিছে, বেয়াও লাগিছে। তাই মুখখন মেলে খাম বুলি, তাই মুখৰ আগৰ পৰাই বেলেগে খাই থৈ দিয়ে। তাই ৰৈয়ে আছে খাবলৈ পাম বুলি। বেছি অৱয়সত খাবলৈ পালে দেই, এতিয়া শান্তি। ইহঁতৰ মনত আজি বহুত ফূৰ্তি, কেক খাব পাইছে আৰু চিপছ পাইছে, সিহঁতৰ খুব ফূৰ্তি আজি। এইজনীয়ে হৈছে ইলিচা, তাইৰে আজি জন্মদিন। সেয়ে চাওক চবে কেনেকৈ কেক খাই আছে। এতিয়া সকলোৱে ভাত খাবলৈ বহিছে। আজি এলিচাৰ বাৰ্থডে কাৰণে এলিচাই মাংস ভাত খুৱাইছে সকলোকে। এতিয়া কিছুমানেতো শুকানে ভাত খাই দিছে। আপোনালোক সকলোৱে ইলিচাক আশীৰ্বাদ কৰিব, তাই যাতে ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ হ'ব পাৰে। আৰু তাইক কমেণ্টত আপোনালোকে সকলোৱে হেপী বাৰ্থডে বুলি লিখি দিব। ধন্যবাদ। আজিলৈ ভিডিঅ'টো যদি ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, ধন্যবাদ।